हेलो गाइस, কি খবৰ আপোনালোকৰ? মই মনু আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল অসমীয়া বোৱাৰী মনু। আহকচোন আজি এটা ভিডিঅ' বনাইছোঁ, চাওঁ কি বনাইছোঁ। মই পাৰ্চেল এটা আনিছিলোঁ বহুত দিনৰে। এই পাৰ্চেলটো খোলাই নাই। আজি ভাবিছোঁ খোলোঁ, তাকে আনবক্সিং কৰোঁ, চাওঁ কি আছে, আপোনালোককো দেখাওঁ কি আনিছিলোঁ। বহুত দিনৰ আগতে আনিছিলোঁ, ইমান দিনে খোলাই নাই। আজি ভাবিছোঁ খোলোঁ, তাকে আপোনালোককো দেখাওঁ কি আছে, চাওঁ। চাওঁ কি কয়। ফুলৰ টাব কেইটামান অৰ্ডাৰ দিছিলোঁ। এইকেইটা ফুল নাই, অনা হোৱা নাছিল বাবে আনবক্সিং কৰা নাছিলোঁ। এতিয়া ফুল কেইবিধমান আনিলোঁ, সেইটো কাৰণে আনবক্সিং কৰিলোঁ। টাবকেইটা বহুত ভাল হয়। মই মিছোত অৰ্ডাৰ দিছিলোঁ। মিছোত বেয়া নাহে, ভালেই আহে গোটেইখিনি। মই যিখিনি অৰ্ডাৰ দিছোঁ গোটেইখিনি ভালেই পাইছোঁ। টাবো 10টা ডিছকাউণ্ট আছিলে, কিবা এটা অফাৰ দি আছিলে, সেইটো তেতিয়াই লোৱা আছিলে। মই চিম্পুল ৰেচিপি এটা বনাইছোঁ। কি ৰেচিপি বনাইছোঁ আপোনালোককো দেখাওঁ, চাই থাকিব ভিডিঅ'টো শেষলৈ। এয়া মই আটা লৈছোঁ, আটাই বনাম সন্ধিয়া চাহৰ লগত খাবৰ বাবে। আটাত মই চেনি দিছোঁ 3 চামুচ, ডাঙৰ ডাঙৰ চামুচেৰে, আৰু অলপ এচিকুটমান নিমখ দিছোঁ। এইফালে টাৱাখন পাতি দিছোঁ, দি অলপ তেল দি তাতে এনেধৰণে অলপমান দি পেলাই 3 চামুচ দিলোঁ, দি এনেধৰণে পাতলকৈ মিলাই দিম। মালপোৱাই ক'ব পাৰি, পাতলকৈ বনোৱা চেনি মিঠা মালপোৱা। খাই ভাল লাগে এনেকৈ চাহৰ লগত। চাওকচোন, এনেকৈ পাতলকৈ গোটেইখিনি মিলাই দিছোঁ। দি অলপ সিজাৰ পিছত লুটিয়াই দিম। কোনে কোনে এনেকৈ বনাই খাইছে প্লিজ কমেণ্ট কৰি জনাবচোন। আৰু যিসকলে বনাই খাই পোৱা নাই তেওঁলোকেও এবাৰ এনেধৰণে ট্ৰাই কৰি চাব পাৰে। এয়া এনেধৰণে বনাইছোঁ মই। এয়া হৈছে এনেকৈ মই কেইখনমান বনাই ল'লোঁ চাহৰ লগত খাবলৈ। সহজতে বনাব পাৰি চাহৰ লগত খোৱা নাস্তা, বেছি সময়ো নালাগে, খাবলৈও সোৱাদ হয়, ভাল লাগে। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লগতে লাইক এটা কৰি দিব, আৰু চেনেলটো শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ বাই। পুনৰ আন এটা ভিডিঅ'ত আকৌ লগ পাম।